অঞ্জনী চৰে তোমাক সৰজিলে মেনকা ইমান মৰম লগা যৌৱনে গৰকা একোৰে নাই তুলনা সদায় ৰাতি ৰাতি ভাবো তোমাৰ কথা মেনকা কি যাদু মাৰিলা মোৰে ঐ দুচকুত পাহৰিব নোৱাৰা জানো জানো ময়ো জানো তোমাৰে কথা বুজো বুজো ময়ো বুজো হৃদয়ৰ বেথা কব খোজে কথা দিও কবলে মই নোৱাৰো খাচি ৰখা বুকুৰ মৰম দিবলে মই নোৱাৰো মোৰ সোণ মোৰ সোণ নমস্কাৰ মই দীপজ্যোতি বৰবৰুৱা ডিবি প্ৰডাকশ্যনৰ সমূহ দৰ্শক ৰাইজক আপোনাৰ সৈতে এখন্তেক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ সৈতে আছে আপোনালোকৰ চিনাকি বন্দিতা বা ধন্যবাদ পোনপ্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্মস্থান মোৰ জন্ম হৈছিলে সোণাৰীতে চৰাইদেউ সোণাৰী তাতে ডাঙৰ দীঘল হোৱা মই তাৰপিছতে আপোনাৰ পিতৃ মাতৃৰ নাম যদি পাৰে নিশ্চয় মোৰ পিতৃৰ নাম শ্ৰীযুত ত্ৰিখেশ্বৰ গগৈ আৰু মাতৃৰ নাম শ্ৰীমতী সুমিত্ৰা গগৈ আপুনি যিহেতু এতিয়া বিবাহিত সেয়েহে আপোনাৰ বৰ্তমানৰ ঠিকনাটি জনাই দিয়ে বৰ্তমান মই মাহমৰা জাপিধৰাত মোৰ ঘৰ তাতে আৰু তাৰপিছত আপোনাৰ জন্মৰ তাৰিখ জন্ম তাৰিখটো ক'ব পাৰি একচুৱেলি ছোৱালীবিলাকে জন্মৰ মানে আপোনাৰ ডেট অফ বাৰ্থটো ক'বলৈ নিবিচাৰে তো সেইকাৰণে চনটো নকওঁ মই অকল তাৰিখটো কৈছোঁ 21 নৱেম্বৰ মোৰ জন্ম আপোনাৰ শিক্ষাগত অৰ্হতা মানে শিক্ষা ক'ত কৰা হৈছিল শিক্ষা মই কৰিছিলোঁ প্ৰথম LP স্কুল গৈছিলোঁ মই আমাৰ যি গাঁও আছিলে বগৰীগুৰি গাঁও তাতে গৈছিলোঁ তাৰপিছতে মই হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিলোঁ সোণাৰী ভাগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ সৰণি মাধ্যমিক বিদ্যালয় তাৰপিছতে মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ সোণাৰী বাণিজ্য মহাবিদ্যালয়ত আৰু বৰ্তমান মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত MA কৰি আছোঁ আপোনাৰ ঘৰুৱা নাম কিবা আছে নেকি নিশ্চয় ঘৰত মোক সকলোৱে মাইনু বুলি মাতে সকলোৱে এই বুলিয়ে মাতে আৰু আপোনাৰ প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে চিকেন বিৰিয়ানী খাই ভাল লাগে প্ৰিয় ঠাই ছিংগাপুৰ প্ৰিয় ব্যক্তি মানে কণ্ঠশিল্পী এনে ব্যক্তি এতিয়া ব্যক্তি বুলি ক'লে যিকোনো ব্যক্তি কণ্ঠশিল্পী হিচাপে জুবিন দাক ভাল লাগে জুবিন দাৰ প্ৰিয় আপুনি যিহেতু এতিয়া সংগীতৰ সৈতে জড়িত আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ কেনেদৰে আহিছিল সংগীতৰ ক্ষেত্ৰখনত আচলতে ক'বলৈ গ'লে আমাৰ ঘৰৰ সকলোৱে সৰুৰ পৰা মই দেখি আহিছোঁ আমাৰ দেউতা পেহী মা সকলো সংগীতৰ লগত জড়িত আছিলে তো বাও গৈছিলে সংগীতৰ স্কুললৈ সৰুতে মই যেতিয়া সৰু আছিলোঁ বা সৰুকৈ যায় তো বাৰ লগতে সেই তেনেকৈ বা যেতিয়া মানে অভ্যাস কৰি থাকে তেতিয়া ময়ো লগতে গান এটা দুটা গাই থাকোঁ আৰু বিহু কৰি থাকোঁ নাচি থাকোঁ প্ৰথমে আচলতে ক'ব গ'লে মই নাচিছিলোঁহে লাষ্টত আহিলোঁ গানৰ মাজলৈ আহিলোঁ তাৰপৰা সেই তেনেকৈ আৰু গান চলি আছে দেউতা মা সকলোৱে বহুত সহায় কৰে গান গাবলৈ হ'লে আৰু শিকিছিলোঁ গান মই সংগীত মহাবিদ্যালয় প্ৰসন্ন ফুকন ছাৰৰ ওচৰতে সোণাৰীতে তাৰপিছতে ঘৰতো শিকিছোঁ তেনেকৈ আৰু চলি আছে আৰু এতিয়া তাৰপৰা আপোনাৰ গান সংগীতৰ ক্ষেত্ৰখনত মানে সংগীত হিচাপে পোনপ্ৰথমে আপুনি এলবাম কি কৰিছিলে প্ৰথম এলবাম এটা কৰিছিলোঁ মই মোৰ বহুত এটা হেঁপাহ আছিলে যে মই এদিন হ'লেও এদিন এটা এলবামত গীত গাম কিন্তু হঠাতে মই এটা চান্স পালোঁ বুলি ক'ব লাগিব শদিয়াৰ এজন দাদা আছিলে মহন্ত বুঢ়াগোহাঁই তেওঁৰ নামটো মই ল'বই লাগিব কাৰণ যিহেতু তেওঁৱে মোৰ পথ প্ৰদৰ্শক বুলি ক'ব লাগিব মানে ষ্টুডিঅ'লৈ যোৱা তাৰপৰা তেওঁৰ লগতে এটা গীত কৰিছিলোঁ খামচেং এলবাম নামৰ আদি তাত শদিয়ালৈ যাম গীতটি কৰিছিলোঁ শুনিছে চাগে বহুত ৰাইজে কিন্তু হয়তো মোৰ মানে মুখখন চিনাকি নহয় হয়তো কাৰো
তো তেনেকৈ আৰু গানটো সেইটো গান প্ৰথম কৰিছিলোঁ। তাৰপিছৰ পৰা এটা দুটা গীত কৰি আছোঁ লাহে লাহে। বৰ্তমান অসমত সকলোৰে জনপ্ৰিয় এজন শিল্পী নীলাকাশ দাৰ সৈতে আপুনি এটি গীত কৰিছিলে মেনকা। নিশ্চয় তাৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ। সেই গীতটি সঁচাকৈ খুব ধুনীয়াকৈ অসমৰ ৰাইজে আঁকোৱালি লৈছিলে। তাৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু সেই গীতটি আচলতে আমাৰ কথাবোৰ আছিলে শদিয়াৰ এজন দাদা মৃদুল সোণোৱাল বুলি কয়, তেওঁৱে লিখিছিলে গীতটি। আৰু নীলদা আৰু মই গাইছিলোঁ গীতটি, খুব জনপ্ৰিয় হৈছিলে। ভাল লাগিছিলে গীতটি সকলোৱে আদৰি লোৱাৰ বাবে। এনেকৈ সকলোৱে আদৰি ল'লে ভাল লাগে গীতবোৰ। আপোনাৰ ভাল লগা মুহূৰ্ত কিবা আছে নেকি? ভাল লগা মুহূৰ্ত বুলি ক'লে বহুত আছে। তাৰ ভিতৰতে এটা ভাল লগা মুহূৰ্ত আছিলে, যিহেতু আমি সংগীতৰ লগত জড়িত, যে ৰাইজৰ মৰম যেতিয়া বেছি পাওঁ মানে সেইটো আমাৰ বেছি মেমৰিজ সোমাই যায়। সেইটো হ'ল মই যেতিয়া গৈছিলোঁ শদিয়ালৈ, মই গানটো শদিয়ালৈ যাম চাম গীতটি শ্বুটিং কৰিব গৈছিলোঁ, তেতিয়া মানে সেই ঠাইখনৰ যিহেতু শদিয়াৰ মানুহবোৰ বহুত তোমাৰ কোমল অন্তৰত থাকে, তো তেওঁলোকে যেতিয়া মই গৈছোঁ সকলোৱে মানে মোক আদৰিব অহা নিচিনাকৈ আহিছে, যেন তেতিয়া মোৰ চকু পানী ওলাই গৈছে, যেন ইমান মৰম পাইছোঁ তেওঁলোকৰ পৰা। সকলোৱে মানে কৈছে যে শদিয়ালৈ যাম, গানটো গোৱা ছোৱালীজনী আহিছে বুলি। সকলোৱে ঘৰৰ পৰা মানে যোনে য'ত যি কৰি আছিলে মানে সকলো ওলাই আহিছে গাড়ীৰ ওচৰত চাবলৈ বুলি। সেইখিনি বহুত ভাল লাগিছিলে সেইটো মুহূৰ্ত, সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আপোনাৰ শেহতীয়াভাৱে মুক্তি লাভ কৰা বগা বগা বগলী গীতটিৰ বিষয়ে দুআষাৰ জানিব বিচাৰিছিলোঁ। হয়, গীতটি কৰিছিলোঁ 2020 চনতে, অলপ দিনৰ আগতে ৰিলিজ কৰিছোঁ গীতটি। গীতটিৰ কথাবোৰ আমাৰ আছিলে ৰমেন দাদা, খুব জনপ্ৰিয় কণ্ঠশিল্পী, আৰু তেওঁ খুব ধুনীয়া গীত লিখে। তেওঁ গীতটি লিখিছিলে আৰু আমাৰ সংগীতেৰে সজাইছিলে মৰাণৰ আমাৰ চিন্ময় দাই সজাইছিলে, আৰু মিক্স মাষ্টাৰিং কৰিছিলে আমাৰ সুশান্ত কাশ্যপ দা। সকলোৱে তাৰ লগতে বহুতো গীতটোৰ লগত বহুতো কেইবাজনো ব্যক্তি জড়িত আছে, সকলোলৈ মই ধন্যবাদ জনাইছোঁ ইয়াৰ যোগেদি। আৰু গীতটি নাজানো কিমান ভাল হৈছে বেয়া হৈছে, গাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰোঁ সদায়। যদি এনেকৈ মৰম আৰু আশীৰ্বাদ কৰে নিশ্চয় আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ। নিশ্চয় থাকিব, আমাৰ আশীৰ্বাদ সদায় আছে। নিশ্চয়। আপোনাৰ বগা বগা বগলীৰ গীতটি অলপ গুণগুণাই দিলে ৰাইজে ভাল পাব নিশ্চয়। নিশ্চয়, গীতটি মই অলপ গুণগুণাই দিছোঁ। অ বগা 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 বগলী নীলাকৈ আকাশত উৰিলে, অ কিবা লাগে দেখি দেখি চেৰেংকৈ তোলে মনত পৰে, কি মৰম দিলি গুজি গুজি নোৱাৰো থাকিবকে পাহৰি, অ ৰাতি 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 সপোনত তোক দেখো দেখো চাৰি বেলি, দেখো চাৰি বেলি। ধন্যবাদ। বাকীখিনি সম্পূৰ্ণ শুনিবৰ বাবে ইউটিউবত আপোনালোকে চাব, বন্দিতা গগৈ বুলি চাৰ্চ কৰিলে হ'ব, সকলোৱে গীতটি শুনিবলৈ পাব। আজিৰ অনুষ্ঠানটি চাই থকা সমূহ দৰ্শক ৰাইজক পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।